Hello friends, welcome to my channel. আজি মই আপোনালোকৰ আগত স্নেক প্ল্যান্টৰ বিষয়ে ক'বলৈ ওলাইছো। স্নেক প্ল্যান্টৰ উপকাৰিতাবোৰ মই আজি এই ভিডিওটোৰ জৰিয়তে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। স্নেক প্ল্যান্ট এটা আপুনি ইনডোৰ আৰু আউটডোৰ দুয়োটা ঠাইতে ৰাখিব পাৰে। স্নেক প্ল্যান্ট সাধাৰণতে ইনডোৰ প্ল্যান্ট হিচাপে ইউজ কৰা হয়। সাধাৰণতে চহৰৰ ফ্লেটত থকা মানুহবোৰৰ বাবে এই গছজোপা খুবেই উপকাৰী। গাঁৱৰ বতাহতকৈ চহৰৰ বতাহ বেছি প্ৰদূষিত বুলি আমি সকলোৱে জানো। চহৰৰ গাড়ী মটৰ কাৰখানা বেছি, কিন্তু গছ-গছনি কম। তাৰ ফলত চহৰৰ বতাহ বৰ প্ৰদূষিত হৈ থাকে। যদি আমি এই প্ৰদূষণৰ পৰা নিজৰ ঘৰখন মুক্ত ৰাখিব বিচাৰো, তেন্তে ঘৰৰ 2-3টা চুকত স্নেক প্ল্যান্ট লগাব লাগে। স্নেক প্ল্যান্ট এটা যদি বেডৰুমত থোৱা হয়, তেতিয়া ৰাতি শুই থকাৰ সময়ত আপুনি ফ্ৰেছ এয়াৰ ল'ব পাৰিব। কাৰণ স্নেক প্ল্যান্টে ৰাতিও কাৰ্বন ডাই অক্সাইডক কনভাৰ্ট কৰি অক্সিজেনত পৰিণত কৰে। আৰু স্নেক প্ল্যান্টে বহু বেছি পৰিমাণে অক্সিজেন নিৰ্গত কৰে আন প্ল্যান্টৰ তুলনাত। স্নেক প্ল্যান্টক গ্ৰ' কৰাটো বহুত সহজ আৰু ইয়াৰ মেইনটেনেন্সও বহু কম। কম পৰিমাণ পানী দিলেই হয় আৰু সদায় পানী নিদিলেও হয়। 2-3 দিনৰ মূৰত পানী দিলেও হয়। এবাৰ এজোপা যদি আপুনি এই প্লান্ট আনি এটা টাবত লগায়, তেন্তে ইয়াৰ পৰা বহুকেইজোপা স্নেক প্লান্ট আপুনি বনাব পাৰে। কাৰণ ইয়াৰ পাতবোৰ কাটি মাটিত পুতি থলে তাৰ পৰা নতুন শিপা গজি আৰু এটা প্লান্ট হৈ যায়। সেইকাৰণে আপুনি এটা প্লান্টৰ পৰা বহুকেইজোপা প্লান্ট বনাব পাৰে। মই আজি বজাৰত আহিছো এখন ফুলৰ দোকানত আৰু মই ইয়াত এটা স্নেক প্লান্ট ল'ব আহিছো। ফুলৰ দোকানখন বহুতো ৰং বিৰঙৰ ফুলেৰে ভৰি আছে। বহুতো পাত ফুলো আছে, যিবোৰৰ সেউজীয়া পাত আছে আৰু সেইবোৰ আমি ইনডোৰত লগাব পাৰোঁ। আৰু বহুতো ৰং বিৰঙৰ গোলাপ ফুল দেখা গৈছে। এই গোলাপবোৰ দেখি সঁচাকৈ ভাল লাগিছে। ফুলৰ দোকানখনত ফুলৰ লগতে বহুতো ফুলৰ টাবো বিক্ৰী কৰি আছে। ফুলৰ টাববোৰ বেছিভাগ মাটিৰ বনোৱা বা চীনামাটিৰে বনোৱাও আছে। চীনামাটিৰ টাববিলাক আমি ঘৰত সজাবৰ কাৰণে বহুত ধুনীয়া, আৰু এই টাববোৰত হাতেৰে আৰ্ট কৰিছে ধুনীয়া ধুনীয়া। कितना है? 250। 250। हाँ, और ये वाली छोटी वाली ये 300 रुपये का। ओके और इसका एक वैरायटी अलग है। हाँ। ये 350 रुपये का आएगा। ओके 350। ये 350 का है। हाँ, ये 350। और वो लंबे पत्ते वाले 250। ओके। और ज़्यादा दिन कौन सा रहता है? लॉन्ग टाइम के लिए लॉन्ग टाइम है। सब जितना वैरायटी है सब लॉन्ग टाइम है। हाँ। ये खाली पत्ती का हिसाब से वो अलग अलग है। ओके। इसका पत्ती थोड़ा ज़्यादा रहता है। हाँ इसका थोड़ा हल्का पतला रहता है। और हाँ, इसका हाँ। टेप जो रहता है हाँ इसका घूम के आता है, सिर्फ छोटा ही हाइट रहता है। ओके ठीक है, तो मुझे लंबे वाले एक दे दे। মই এজোপা জেচমিন ফুল লৈছোঁ আজি। অসমীয়াত খৰিকাজাই বুলি কয়। আৰু এই ফুলটোৰ গোন্ধ বহুত ধুনীয়া, আৰু ফুল ফুলি থকা সময়ত ওচৰৰ ঠাইখিনি বহুত ধুনীয়া গোন্ধাই থাকে। ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ ভিডিঅ'টো ইয়াতেই সামৰণি মাৰিছোঁ। আপোনাৰ ভেলুৱেবল কমেণ্টবোৰ জনাব। থেংকছ ফৰ ৱাচিং।